এই স্বাৰ্থপৰ চহৰখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলে গম পাই যাওঁ যে কিবা কাম ওলাইছে। জীৱনটো মোৰ, গতিকে মানুহে কি ভাবিব, মানুহে কি ক'ব, সেইবোৰ ভাবি সময় নষ্ট নকৰোঁ। মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক'ব নোৱাৰে আৰু ক'লেও বুজি নাপায়। কেতিয়াবা একো কাৰণ নোহোৱাকৈ সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিব মন যায়। জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা। জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত। যিজনক দুচকু মুদি বিশ্বাস কৰিব পাৰে তেওঁৰ লগত থকা সম্পৰ্ক গোপনে ৰখাৰ প্ৰয়োজন নাই। এইজন ব্যক্তিৰ মনটো বহুত ভাল, যিয়ে বাৰে বাৰে ঠগ খোৱাৰ পিছতো আনৰ বেয়া হোৱাটো কামনা নকৰে। সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম? সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে। প্ৰথমবাৰ ক্ষমা কৰি দিয়ক, দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক, তৃতীয়বাৰ আঁতৰি আহক। জোৰ তেওঁকহে কৰা হয় যাক সঁচাকৈ ভাল পোৱা যায়, নহ'লেতো এই পৃথিৱীত মিছা ভাল পোৱাৰ অভাৱ নাই।